নমস্কাৰ আজি মই আপোনালোকৰ মাজত আহিছো কেইটামান নতুন গালি খাবলৈ কেইটামান নতুন কথা লৈ গৈছো মানে শান্তি নাই বুজিছেনে বয় মাতিছে গ্যাস চলাই দিব লাগে গ্যাস শেষ হৈছে গ্যাস চলাই দিব ৰব দাদা ৰব মই আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো কিমান দিন আপুনি এইটো কাম কৰি থাকক মোৰ দৰে আপোনাৰ হয় নে আপোনাৰ ঘৰত যদি গ্যাস শেষ হয় তেতিয়া আপোনাৰ কাৰণে ৰৈ থাকে গ্যাসটো হলাই দিবলৈ যদি হয় বউকো শিকাওক মই আহক মই কেনেকে গ্যাস চলাই সবে জানে তথাপি লেডিজ মানুহৰো দৰকাৰ আছে আজিৰ পৰা কিন্তু বউক কৈছো বা সকলো মাইকী মানুহকে কৈছো আপোনালোকে নিজে কৰিব কামটো আমি কামত থাকো বাহিৰত কিবা ব্যস্ততাত থাকো 1 ঘণ্টা 2 ঘণ্টা লাগিলে হিদিনা নাখাব এটা হাস এৰিয়ে দিব বেলেগ সিস্টেমত ৰান্ধিব তথাপি গ্যাসটো নিজে হলাই নলব এই কামটো এই ডিউটিটো মোৰ কেতিয়াৰ পৰা শেষ হ'ব মই নিজেও নাজানো যদি আপোনাৰো এনেকুৱা হয় আপোনাৰ কাৰণে ৰৈ থাকে ঘৰৰ মানুহে গ্যাসটো হলাই দিবলৈ তেতিয়া হলে এই ভিডিওটো বউৰ মোবাইলত শেয়াৰ কৰি দিয়ক আৰু এটা কথা আপোনালোকে জানিব মাঝে মাঝে গ্যাসৰ টেংকি লিক থাকে এই লিকটো আপোনালোকে কেনেকৈ গম পাব গ্যাস আনোতে কোনটো টেংকি লিক আছে বা কোনটো টেংকি ভাল লিক নাই এই বস্তুটো এটা টেকনিক আছে টেকনিকটো মই শিকাই দিম তাতে শিকাই দিম বউক দেখুৱাম আজি সিলিন্ডাৰটো মই কেনেকৈ হলাও হেল্প মোৰ কেমেৰাটো অলপ ধৰিব মই দেখুৱাব লাগিবতো মোৰ কাৰণে ৰৈ আছে 2 ঘণ্টা মই ভিডিও বনাব গৈছিলো তাত মানে মাটি লৈ আহিছে ভিডিওটো বনাবই নোৱাৰিলো কেনেকৈ খুলিব এই সুইচটো অফ কৰি লব প্ৰথমতে অফ কৰিলে কৰাৰ পিছত অলপ ইফালে হক দেখুৱাই দিয়ক ভালকে এনেকৈ ধৰিব টিপি দি টানি দিলে নহয় বাস হৈ গ'ল খুলিলো এটো মই আতৰাই দিলো নতুন সিলিন্ডাৰ প্ৰথমতে আপুনি সিলটো খুলি লওক খুলি ললে খোলাৰ পিছত এই ৰছীডাল টানি দিয়ক টানি দিয়াৰ পিছত এটো ওপৰ ফালে টানি দিলে হল খুলিলে এতিয়া আপুনি ৰেগুলেটৰটোৰ ইয়াত এনেকৈ হেঁচি দিব টিপি ধৰাৰ পিছত এনেকৈ অলপ জোৰকৈ হেঁচি দিয়াৰ পিছত এৰি দিয়ক হৈ গ'ল এতিয়া অন কৰি দিলে এনেকুৱা এটা শব্দ কৰিব নতুন গেছ যে হৈ গ'ল অন হৈ গ'ল এই কামটোৰ কাৰণে বাইদেউ বৌ ভন্টি মা যিমান লেডিজ মানুহ আছে সকলোকে মই কৈছো আজিৰ পৰা আৰু মতা মানুহক আপোনালোকে বিৰক্তি নকৰিলেও হৈ যাব খালি বস্তুটো অলপ সেন্সিয়াৰলি কৰিব লাগিব এটা বস্তু দেখুৱাম যেতিয়া গ্যাসটো মতা মানুহে আনে দাদাসকলক কৈছো যেতিয়া আপুনি নতুন গ্যাস আনিব য'ৰ পৰাই নানক কিয় বা হুকাৰি দি থৈ যায় ঘৰত আপুনি এটা বস্তু চেক কৰিব এফালে চাওক এইটো বহুত দৰকাৰী বস্তু আপুনি ইয়াত ধৰি এইটো ঘূৰাই দিব যদি এনেকৈ লুজ পাইছে তেতিয়া হলে লিক নাই আৰু যদি ঘূৰাব নোৱাৰে তেতিয়া হলে সিলিন্ডাৰটো লিক আছে যেহেতু এইটো খোলাৰ পিছত আপোনালোকে ৰিটাৰ্ণ কৰিব নোৱাৰিব ৰিটাৰ্ণ নলব গতিকে তাৰ আগতে আপুনি চেক কৰাৰ সিস্টেমটো এইটো গ্যাৰান্টি কাৰণ কি যেতিয়া আপুনি ঘূৰাব নোৱাৰিব ভিতৰৰ পৰা গ্যাসটো লাহে ওলাই এইটো টাইট কৰি পেলাই তেতিয়া আপুনি ভাবিব লিক আছে আৰু যদি লুজ হৈ থাকে তেতিয়াহলে লিক নাই আপুনি লাইটাৰটো কেনেকৈ জ্বলায় লাইটাৰ কোতে এইটো লাইটাৰটো কেনেকৈ জ্বলায় অন কৰিলে এইটো ৰেডি ৰাখিব লাগিব এইটো অন কৰাৰ লগে আপুনি মাৰি দিব কাৰণ এইটো বেছি সময় যদি অন কৰি ৰাখে গ্যাসটো চাৰিওফালে স্প্ৰেড হৈ যায় তেতিয়া ফায়াৰিং হৈ যোৱাৰ চান্স এটা থাকে গতিকে লগে মাৰিব লাগে আৰু যেতিয়া ভাত বনোৱা শেষ হৈ গ'ল তেতিয়া আপুনি এইটো অফ কৰাৰ লগে এইটো অফ কৰি থৈ দিব দাদাসকলক কৈছো আপোনালোকে এই ভিডিওটো সেই বৌসকলক সেন্ড কৰি দিয়ক যিসকলে আপোনাক যতে থাকে আপুনি ব্যস্ত থাকে কিবা থাকে মাতি পেলাই এইটো হলাব লাগে তেতিয়াহে ভাত হয় ধন্যবাদ যদি আপুনি পাকঘৰত সোমোৱাৰ লগে গ্যাসৰ গোন্ধ পায় তেতিয়াহলে আপুনি সকলো দুৱাৰ খিৰিকী খুলি দিব কোনো ইলেক্ট্ৰনিক সুইচ অন অফ নকৰিব সুনিশ্চিত হ'বলৈ বাৰ্নাৰৰ সুইচ আৰু ৰেগুলেটৰৰ সুইচটো অফ কৰিব ওচৰে পাজৰে জ্বলি থকা সকলোবোৰ বস্তু নুমুৱাই দিব জুই হলাই কাঠি ব্যৱহাৰ নকৰিব তাৰ পিছত আপুনি আনৰ পৰা সহায় বিচাৰক ধন্যবাদ